আইতাই পথাৰত খুব ধুনীয়াকৈ তামোল কাটিছে। নমস্কাৰ, মই বৰ্তমান আছোহি তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অঞ্চলত। আৰু কাকপথাৰ বুলি ক'লে সকলোৱে চিনি পায়। ইয়াৰ কাকপথাৰৰ খুব অতীতৰ কথা হওক বা বৰ্তমানৰ কথা হওক সকলোৱে চিনি পায়। আমাৰ মৰাণ সমাজৰ খুব বসতিপূৰ্ণ এটা খুব ধুনীয়া এৰিয়া। আৰু এই ঠাইখিনিত মই আজি আহিলোঁ। আৰু আমি যদি চাৰিওকাষে চাওঁ, মই বৰ্তমান উপস্থিত থকা ঠাইখিনিৰ পৰা চাৰিওফালে কেৱল হালধীয়া হৈ আছে। এনেদৰে এতিয়া আমাৰ গাঁৱৰ দাৱনীসকলে, আমাৰ কাকপথাৰ বৰালি গাঁৱৰ দাৱনীসকলে ধান দোৱাত ব্যস্ত। ইয়াত বহুত বোৱাৰী হওক ছোৱালী হওক সকলোবিলাকে ধান কাটি আছে। আৰু তাৰ মাজতে কিন্তু এগৰাকী বেলেগ বিশেষ বুলি ক'ব লাগিব, কাৰণ আমাৰ লগত আছে এইগৰাকী আইতা। চোন ধান মানে আপুনি যে দাইছে, আপোনাৰ এতিয়াও ধান দাবলৈ মন যায়নে এই বয়সত? ধান দাইছো, ধান দাই ভাল লাগে। ঘৰত থাকিব মন নাখায়। হয় হয়, সেইকাৰণে বোৱাৰীবিলাকসকলক ছোৱালীসকলক ওলাই আহিলো পাই। ধান কাটি ভাল লাগে দেখি। হয়, এনেই কঁকাল বিহালো হাউলি সেনেকে দাইছো আৰু। আপুনি মানে প্ৰত্যেক বছৰে এনেকে ধান দায়ে থাকে? দাই থাকো। এয়া এতিয়া এই খেতিডৰা আপোনালোকৰ নে আপোনালোকৰ নিজৰে? আচ্ছা, গম পালে আপোনালোকে যে আইতাৰ এতিয়াও গাত শক্তি আছে, এতিয়াও সাৰমণি দিয়া নাই। এইটো বয়সলৈকে আইতাই এই পথাৰত সোণগুটি তোলাত ব্যস্ত। আৰু আইতা, আপোনাৰ দেখাতো খুব মানে ৰাংঢালী নিচিনা লাগিছে। আপুনি দেখাত এনেকুৱা লাগিছে যেন আপুনি মানে খুব ধুনীয়া মানে বিহু চিহু হয়তো আগতে গাইছিল। পাহৰিলে? আচ্ছা, আপোনাৰ জীয়ৰী জীৱনৰ গান কিবা মনত আছে নেকি? অতীতত গোৱা কিবা গান নিমিলিলেও অকমান যদি গাই দিয়ে ভাল পাব, আমি ভাল পাম। গাওকচোন। আঘোণ পথাৰত মই ধানে দাই আছিলো, পাছলৈ চালো মই। আৰু অকমান দামে দামে বুলি মৰম যাব মই নোৱাৰো, যাব মই নোৱাৰো, এৰিলো চেনেহৰ থোক। বঢ়িয়া। আইতাই খুব ধুনীয়াকৈ এনেকৈ গীত গাই ধাননিৰ মাজত। আমাৰ ফালে ইয়াত বহুত দাৱনীয়ে এনেধৰণেই এতিয়া সোণগুটি তোলাত ব্যস্ত। আমাৰ গাঁৱলীয়া ছোৱালীবিলাক যে সকলো কামতে পাৰ্গত, তাৰেই প্ৰমাণ কৰি তুলিছে এইসকল গাভৰুৱে। ভণ্টি, তুমি আজি পথাৰলৈ কেইটা বজাত আহিলা? কেইটা বজাত? 8টা বজাৰ পৰা এতিয়া প্ৰায় 3 বাজিব সময় হ'ল। তুমি এতিয়া ধান দায়ে আছা? ভাগৰ লাগিছে নাই? মুখখন অকণমান দেখুৱাই দিয়া। ভাগৰ নাই লগা? আচ্ছা, আৰু কি কি কৰিব জানা? তাঁত চাত বব জানা নাই? আমাৰ গাঁৱলীয়া ছোৱালীবিলাকে খুব ধুনীয়াকৈ তাঁত বয়। তুমি শিকিছানে? কাৰ লগত শিকিছা? মাৰ লগত শিকিছা নে কাৰ লগত শিকিছা? কাৰ লগত শিকিছা? ভাত খাবলৈ পাং মানে আমাৰ ৰুমিও আমাক নাম্বাৰ নিদিয়ে, লীনাও আমাক নাম্বাৰ নিদিয়ে, কাৰণ আমাৰ চেহাপত নাই ন। নহয় কথা দেখি নাই দিয়া, বিহু সিহঁতি যি গৈ আমি দেখো নহয়, ষ্টেটাছ লগাই ন। তো মই আজি ঘূৰি আছো পথাৰৰ মাজে মাজে। আৰু এতিয়াতো আমাৰ গাঁৱৰ দাৱনীসকলে ধান চপোৱাত ব্যস্ত। আৰু তেওঁলোকে ইতিমধ্যে বহুতখিনি ধান দায়ে শেষ কৰিলে। আমাৰ দাৱনীসকলে ধান দায়ে আছে, এবাৰ দেখুৱাই দিয়া।
দাৱনীসকলে স্পীড ঘূৰাই এইফালে আৰু আমাৰ দাৱনীসকলে এনেদৰে ধান দোৱাত এতিয়া ব্যস্ত হৈ আছে আৰু বহুখিনি ধান দালেই মোৰ যদি পিছফালে যিখিনি দেখিছে যে সকলো ফালে ধুনীয়াকৈ তেওঁলোকে ধান দাই এনেধৰণে মুঠি বান্ধি খুব ধুনীয়াকৈ তেওঁলোকে থৈ গৈছে আৰু হালধীয়াৰ মাজত ব্যস্ত মই ভিডিঅ' বনোৱাত আৰু আমাৰ খুৰীদেউসকলে বৰমাসকলে ধান চপোৱাত ব্যস্ত ৰাতিপুৱা কেইটা বজাত পথাৰত ধান দাব আহিলে আমি প্ৰায় মানে 8টা বজাতে অহা হয় আপোনাৰ মূৰৰ ওপৰত যিখন কাপোৰ আছে নহয় খুব ধুনীয়াকৈ ৰৈ আছে মানে কিয় ৰৈ আছে মানে কিবা ভৰাই থৈছে নেকি ভিতৰত মই ইয়াত মানে বাঁহডাল খুৱাই লৈছো তাতে খুৱাই ললে মানে ইফালে বতাহটো সোমাই ইফালে বতাহটো সোমাই তাৰপিছত বতাহটো সোমাই ইফালে অলপ মানে মুকলি লাগে আৰু ভাল লাগিলে আপুনি কি গীত গায় তাৰ ফূৰ্তি অকমান কৰো পথাৰত ভাল লাগিব হাবিলে গৈছিলো লেটেকু খাইছিলো ঐ তোমালৈ পৰিলে মনত আমাৰ বৰমাগৰাকীয়ে খুব সুন্দৰভাৱে গীত গাইছে পথাৰৰ মাজত অকণমান ফূৰ্তি কৰিছে আৰু বৰমাই এতিয়া খুব এটা কি ক'ম তেজে দিয়ে নে ৰোমেণ্টিকে নে মই নাজানো কিন্তু তেজে দিয়ে হ'ব এটা খুব ধুনীয়া গীত গাম বুলি কৈছে গাই দিয়ক খুই দিয়ক বৰমা মই মানে জুবিন গাৰ্গক মানে ভাল পাওঁ সেইকাৰণে মানে মই জুবিন গাৰ্গৰ গান অনবৰতে মানে ধান লাওঁতে মানে মোৰ জুবিন গাৰ্গৰ গানেই ওলাই মানে আচ্ছা জুবিন গাৰ্গৰ আপুনি মানে বহুত ভাল পায় গাওক ফেভাৰেট মোৰ ছিংগাৰ মানে ঠিক আছে ফেভাৰেট ছিংগাৰ তুমি নিদিবা দলিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা বৰমা এতিয়া ঘৰলৈ যাবলৈ ওলাইছে আৰু ঘৰত মানে কি হাঁহ কুকুৰা পাৰ বান্ধিব লাগে হয় নাই এতিয়া থাকিব আৰু বোৱাৰীহঁতে কিবা কিবি কৰি কওক কি কব মই তোমালোকক লগ পাই মানে বিৰাট ভাল লাগিল আৰু ভৱিষ্যতেও মানে লগ পোৱাৰ মানে আশা থাকিল সেয়েহে ওলাইছো মই যে আহিলো কেনেকুৱা লাগিলে বিৰাট ভাল লাগিলে মোৰ বিৰাট ভালে লাগিলে আকৌ আহিবা তোমালোকে গান চান গাই থাকিব আৰু আৰু এই ৰাংঢালী যিটো ৰূপ সেইটো নেৰিব গম পাইছো নাই মৃত্যুৰ আগমুহূৰ্তলৈকে লাগি থাকিম বুলি এতিয়া কঁকাল ঘূৰাই নাচে নাই নাচিব লাগিব সেইটোৱে আৰু এয়া আছিল বৰমা আৰু বৰমাই এতিয়া যাবলৈ ওলাইছে গাঁৱলীয়া মানুহ গতিকে ঘৰৰ কামখিনি কৰিব লাগে ঠিক আছে বাই বাই বৰমা ঠিক আছে অ'কে বাই 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 খুৰীদেউ আছে খুৰীদেৱে পুৰা একদম ধুনীয়াকে একদম পিংক কালাৰৰ গুলপীয়া বেগ আৰি লৈ মূৰত কাপোৰ লৈ খুব ধুনীয়াকৈ ধান দাই আছে খুৰীদেউ এফালে অকণমান চাই দিয়ক আপোনাৰ হাতত যে হাত মোজা পিন্ধি লৈছে ন এই হাত মোজা পিন্ধি লৈছে কিহৰ কাৰণে পিন্ধি লৈছে সেইটো কওক এই হাত মোজা কিহৰ কাৰণে পিন্ধি লৈছে হাত মোজা কিহৰ কাৰণে পিন্ধি লৈছে এইটো কওক মই নহ'লে এনেকৈ দি দিম ভিডিঅ'টো হাত মোজা পিন্ধি লৈছে কিহৰ কাৰণে পিন্ধিছে হাতখন নাকাটিবৰ কাৰণে তই কি এখন হাতত নিপিন্ধিলে হৈ যায় মানে নেল পলিচ গুচাই নাই দেখোন আপোনাৰ নেল পলিচ পুৰা লাগি আছে ইয়াতে নেল পলিচ নখ পালিচ কথা কৈছো কেতিয়া যাব ঘৰত 3টা বজাত যাব দিনত কিবা কিবি খালে নাই পথাৰৰ মাজত কি খালে বনাই খাইছে পথাৰৰ মাজত এনেকে বনাই খোৱা মজাই বেলেগ ঠিক আছে তো গম পাইছে আমি খোৱা সময়খিনি আচলতে নাপালোহি তেওঁলোকে খাই বৈ শেষ কৰিলে তাৰপিছত পালোহি নহ'লে আৰু ভাল লাগিলেহেঁতেন এইগৰাকী মোৰ এগৰাকী বান্ধৱী এগৰাকী আছে খুব লাজ কৰিছে এইফালে চাই দিয়া প্ৰণামী চাই দিয়া এতিয়া মোৰ লগৰটো ধান দোৱাত ব্যস্ত হৈ গ'ল মামু ধান দাই পাইছ নাই আগতে মতা মানুহ হৈ কি নাই আগতে পাইছো বাৰু ক'ত পাইছ মিছা কথাখন বলিতে দাই পাইছো সেইফালে মলহানি পথাৰ এইফালে আছে ন পথাৰখন এইফালে আছে মলহানি আচ্ছা আজি ইয়াক চিনি পাওঁ কাক এই প্ৰণামী বাইদেউ লাজু কি লতা ফোন কৰিলো ৰাস্তাৰ কাষতে সি আহা আমাৰ পথাৰলৈ বুলি ক'লে জাষ্ট চাহ খাব দিলে আৰু ধানটো দাইছা আৰম্ভণি কৰিছা বুলি দুমুঠি দাইছা এতিয়া কথা কৈ থাকিবি না ধান দাবি ধান দাম দা এইরকম ধান দালে মানে যে খেতি খাবি মতা মানুহ হৈ
যে মতা মানুহে ধান দাব পাৰে সেইটো প্ৰমাণ কৰি দিছে মামুৱে। তো একেটা কাকপথাৰ অঞ্চলত আমি দুখনকৈ গাঁৱলৈ গ'লোঁ, ওচৰলৈ আহা, দুখনকৈ গাঁৱলৈ গ'লোঁ আৰু আগৰখন আছিল বৰালি পথাৰ কাকপথাৰ অঞ্চলৰ আৰু এইখন হ'ল তেজী পথাৰ। আৰু তেজী পথাৰ এই পথাৰৰ পৰাই ভিডিঅ'টো সমাপ্ত হ'ব। বেলিও পৰিলে, দাৱনীও সকলো গৈ আছে, অকণমান দূৰৰ পৰা কেপচাৰ কৰিছোঁচোন ভিডিঅ'টো, গৈ আছে ন। দাৱনী সকলো ঘৰমুৱা হ'ল, আমিও এঠাইৰ পৰা আহি ইয়াত সোমালোঁ, এতিয়াও আমিও ঘৰ যাব লাগে। চ' সকলো এটা ঘৰা ঘৰি যাবৰ সময় হ'ল। আৰু এয়াই অকণমান যি পাৰিলোঁ আমাৰ গাঁৱলীয়া চহা জীৱনৰ সোণগুটি চপোৱাৰ যি অকণমান ভিডিঅ' সেইটো ধৰি ৰাখিব চেষ্টা কৰিলোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'বিলাক, ভাল ভাল কণ্টেণ্টবিলাক আপোনালোকলৈ এনেধৰণে মই আগবঢ়াই দিম। চ' আশা কৰোঁ সকলোৱে ভাল পাব। ধন্যবাদ। জয় আই অসম।